নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ সোণমণি বা টেকন'লজি নামৰ চেনেললৈ। আশা কৰোঁ বন্ধু বান্ধৱীসকল সকলোৱে ভালে আছে। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি দেখুৱাম যে আপোনালোকে এলাহাবাদ বেংকৰ মোবাইল নাম্বাৰটো কেনেকৈ ঘৰতে আপোনালোকে সলাব পাৰিব মাত্ৰ 1 মিনিটৰ ভিতৰত। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা অনুৰোধ, যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোকে এলাহাবাদ বেংকৰ যিটো অফিচিয়েল এপ হয় eMpower, এইটো ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰি পেলাই লগইন কৰি থৈছোঁ, খালি মই আপোনালোকৰ নাম্বাৰটো চেঞ্জ কৰাটোহে দেখুৱাম। যদি লগইন কৰিব নোৱাৰে তেতিয়া মোক আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক এইটো লগইন কৰাৰ পৰা ভিডিঅ' বনাই দিম। বৰ্তমান মই আপোনালোকক লগইন কৰি দেখুৱাইছোঁ। লগইন কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰফেচটো এনেকৈ খোল খাব। আপোনালোকে লাষ্টত দেখিব এই লগ আউটৰ কিনাৰতে এটা মানুহৰ যিটো আইকন আছে, সেই আইকনটো টিপি দিব। টিপি দিয়াৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰতে মোবাইল নম্বৰটো দেখুৱাই থাকিব। সেই মোবাইল নম্বৰটো আপোনালোকে ইমেইল আইডিও যোগ কৰিব পাৰে। মোবাইল নাম্বাৰটো কিনাৰত যিটো কলম আছে, সেই কলমটো আপোনালোকে দিব আৰু ইয়াত আপোনালোকৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিব বিচাৰে সেই নাম্বাৰটো দি দিব। মই এটা দি দিছোঁ মোৰ ভাগৰ নম্বৰটো। তাৰপিছত আপোনালোকে পিন নাম্বাৰটো দিবলৈ ক'ব। পিন নাম্বাৰটো দি পেলাই আপোনালোকে ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকে টি পিন যিটো হয় সেইটো দিব ক'ব। টি পিনটো দি দিব। টি পিনটো দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ যিটো আগৰ নম্বৰ থাকে সেই নাম্বাৰটো এটা OTP যাব। OTPটো বহাবলৈ দিব। মোৰ OTPটো আহি গ'ল। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। তাৰপৰা আপোনালোকে যিটো নম্বৰ ৰেজিষ্টাৰ কৰিব সেই নাম্বাৰটোলৈ এটা OTP পঠিয়াব। সেই নম্বৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এনেকৈ লৈ পেলাই আপোনালোকে OTP যিটো হয় সেইটো ছাবমিট কৰি দিব। ছাবমিট কৰোঁতে লোডিং কৰোঁতে সময় লাগিব আপোনালোকৰ ছাবমিট যেতিয়া হ'ব। তাৰপিছত আপোনালোকে দেখিলে ইয়াৰ ৰিকুৱেষ্ট ফৰ চেঞ্জ অফ কণ্টেক্ট ডিটেইলছ ইজ আণ্ডাৰ প্ৰচেছ। আপোনালোকৰ যিটো মেছেজ ID আছে সেইটো আপোনালোকে এই নাম্বাৰটো লিখি ল'ব। লিখি পেলাই আপোনালোকে ইয়াত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকৰ কাম শেষ। আপোনালোকৰ 24 ঘণ্টাৰ পিছত এই নাম্বাৰটো চেঞ্জ হৈ যাব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে, যদিহে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।